ঐ চৰি দেই, ক'ৰবাত দুখ পালা নেকি তুমি? খুন্দা মাৰি উঠি চৰি কৈ কি লাভ? দেখা নোপোৱা নেকি তুমি? আৰে মই জানি বুজি খুন্দা মৰা নাইতো। আৰে তুমি ভালকে চাই চিতি আহিব নোৱাৰা নেকি? ইমান লৰালৰি কৈ আহিছে যে ক'ৰবাত চুৰ কৰি আহিছে নেকি? ঐ ছোৱালী, হ'ল বুলিয়ে মুখখনে ইমান টেপেৰ কিয় কৰি আছা? আৰু মই চোৰ নহয়। অথনি যে ল'ৰাজন এইফালে দৌৰ মাৰি গ'ল, সিহে এজন অন্ধ মানুহৰ পৰা পইচা চুৰ কৰি লৈ আহিছিল। মই তাক খেদিহে আহিছিলোঁ। আৰু তুমি একো নজনাকৈয়ে মোক চোৰ সজাই দিলা। বাৰু ঠিক আছে, মোৰে ভুল। এতিয়া তুমি যোৱা। নিজে ভুল কৰিব, আনক দুখ দিব আহিছে। ৰবাচোন, কিবা কৈছা নেকি? নাই একো হোৱা নাই। আৰু ক'লেও নুশুনো, যোৱা তুমি। ঐ ভাই, যোৱাকালি এটা ডাঙৰ কথা হ'ল নহয়। ঐ কি কথা? যোৱাকালি এজন ল'ৰাই এজন অন্ধ মানুহৰ পৰা পইচা চুৰ কৰি লৈ আহিছিল। আৰু যেতিয়া মই তাক দেখা পালোঁ, তাক খেদি যাওঁতে এজনী ছোৱালীক খুন্দা মাৰি দিলোঁ নহয়। হয় নেকি? তাৰপিছত তাইৰ লগত কিবা প্ৰেম চেম হ'ল নেকি? ঐ, প্ৰেম হোৱাটোতো দূৰৰে কথা। আচলতে এটা কথা কি জাননে? ছোৱালীজনীৰ মুখখন একেবাৰে লাওপাত কচুপাত, বুজিছ? ঐ যেনেকৈয়ে কৈছে, মই ভাবিছিলোঁ ছোৱালীজনী ইয়াক চৰে দিলে নেকি? ছোৱালীজনী ঠাণ্ডা আছিলে চাগে। ঐ কণী পৰা মতাহা, তই কি লৈছিলি নেকি? ছোৱালীজনী ঠাণ্ডা নে গৰম? ঐ চাও, পানী বটলটো দে। আৰে কি আপুনি চকুৰে দেখা নাপায় নেকি? তুমিহে, তুমি কি চকুৰে দেখা নোপোৱা নেকি? আৰে মই জানি বুজি কৰা নাইতো, একদম চৰি, বেয়া নাপাবা। আৰু তুমি এটা কথা কোৱাচোন, সদায় বাৰু তুমিহে মোৰ সন্মুখত কিয় আহি ওলোৱা? তুমি ৰাস্তাত থকা সময়খিনিত মই আহিব নালাগে তেনেহ'লে, সেইটোৱে ক'ব বিচাৰিছা তুমি? বাৰু ঠিক আছে দিয়া, মোৰ ভুল হৈছে। আৰু এতিয়া তুমি যোৱা নহ'লে। আৰু আজিৰ পৰা বাৰু মই এনেকুৱা কিবা কাম কৰাৰ আগত ইফালে সিফালে এবাৰ ঘূৰি চাম, তুমি চিন্তা কৰিব নালাগে দিয়া। ঐ হাঁহিটো দেখো জুইৰে। ঐ আকাশ, হাঁহিটো লৈ যাব, ঠাণ্ডা দিনত ল'ব পাৰিবি তই। ঐ কি যে হ'ব তহঁতৰ লগত। বাৰু মই যাওঁ দে, মোৰ এটা কাম আছে। হেল্ল' আকাশ, ক'ত আছা তই? মই এতিয়া এনেই অলপ ওলাই আহিছোঁ। কিয়, কিবা দৰকাৰ আছিল নেকি তোৰ? দৰকাৰ মানে মোৰ এটা পাৰ্চেল আহিবলগীয়া আছিল। মানে মোৰ বাইকখন বেয়া হৈ আছিল, তই যাব পাৰিলে হয় নেকি? যা যদি একেলগে দুয়োটাই যাব পাৰিলোঁ হয়। যাবিনে তই? মই নোৱাৰিম দে, মোৰ মানে বিশেষ কাম এটা আছে, তই মোক বেয়া নাপাবি। ঐ এতিয়া হ'ব দে, ঠিক আছে, মোৰ এটা কাম আছে, মই তোক অলপ পিছত ফোন কৰি আছোঁ দে, বাই। হেল্ল', কাটিলেই ভাল এই ফোনটো। আজি কিন্তু মই তোমাৰ কথাটো মানি আহিছোঁ দেই। সেইদিনাৰ কথাটো কামত দিছে মানে? এনেকৈ কৈ থাকিলেচোন বহু কথাই কামত দিব। মই কিন্তু প্ৰপ'জন দিয়া মানুহ নহয় দেই। তুমি যে এনেকৈ ঘূৰি ফুৰা, তুমি কি একো কাম বন কৰিব নাজানা নেকি? এতিয়া এইবিলাক কাম চামৰ কথা বাদ দি আছোঁ। মানে তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছিলে, ক'ব পাৰিম নেকি? কি কথা কোৱাচোন? মই মানে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰোঁ, তুমি কৰিবা নেকি? আৰে কি হ'ল, কিবা এটা কোৱা না। বৰষা মোৰ নাম। হেল্ল', ঐ কি কৰি আছ? হেল্ল', কিনো কৰিবি, আছোঁ দে এনেই। ঐ তোৰ বাবে এটা গুড নিউজ আছে। গুড নিউজ? কি গুড নিউজ কচোন? এই বৰষাৰ নাম্বাৰটো তোক লাগিব নেকি? বৰষাৰ নম্বৰ? তই পিছে ক'ত পালি? আজি মই তাইক লগ পাইছিলোঁ নহয়। তাই তোক বিচাৰি আহিছিল। আৰু তোক নাপাই মোকে তাইৰ নাম্বাৰটো দি থৈ গৈছে তোক দিবলৈ। তাইৰ হেনো তোৰ লগত কিবা কথা আছে। হয় নেকি? তাই তোক ফোন কৰিব দিছে, কিবা কথা আছে বোলে তোৰ লগত।
মই তোক তাইৰ নম্বৰটো হোৱাটছআপত দি আছোঁ, তই এবাৰ কথা পাতি ল'বি। অঁ ঠিক আছে দে তেনেহ'লে মই বাৰু তাইক একবাৰ ফোন কৰিম। তই পিছে তাইৰ নম্বৰটো মোক হোৱাটছআপত দি থৈ দিবি। ঠিক আছে, মই বাৰু নম্বৰটো হোৱাটছআপত দি থ'ম, তই কল কৰি ল'বি। অঁ ঠিক আছে বাৰু, হ'ব দে। অঁ ঠিক আছে, হ'ব দে। হেল্ল', বৰষা হয়নে? অঁ মই বৰষাই কৈছোঁ। আপুনি কোনে কৈছে? বা নিজে ফোন কৰিবলৈ নম্বৰ দিলা আৰু এতিয়া তুমি নিজে চিনি নোপোৱা হ'লা যে? অ' আচ্ছা, চিনি পাইছোঁ তোমাক। পিছে এতিয়া তুমি ক'ত আছা? নাই, এনেই অলপ ওলাই আহিছোঁ। যদি তুমি ফ্ৰী আছা মোক এবাৰ লগ কৰিবলৈ আহিব পাৰিবা নেকি? মানে তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছিলে। অঁ এতিয়াই লগ কৰিবলৈ যাব লাগিব নেকি তোমাক? যদি পাৰা এতিয়াই আহা, মই তিনিআলি চকত ৰখি আছোঁ। অঁ ঠিক আছে দিয়া তেনেহ'লে, মই গৈ আছোঁ, তুমি ৰখি দিয়া তাতে। অঁ মই তোক দেখিছোঁ আ। ঐ যাওঁ ব'ল, দেৰি হৈছে। অঁ আহিলা তুমি? অঁ তুমি কিয় মাতিছিলা মোক? আহা নহ'লে ইয়াতে বহো। এতিয়া কোৱাচোন কিয় মাতিছিলা তুমি মোক? মানে আকাশ, কেইদিনমানৰ পৰা মোক এটা ল'ৰাই বহুত ডিষ্টাৰ্ব দি আছে। অঁ হয় নেকি? তুমি ল'ৰাজনক আগৰ পৰা চিনি পোৱা নেকি? নাই, মই তাক চিনি নাপাওঁ। মানে সি মোক ৰাস্তাত সদায় সদায় আমনি কৰি থাকে। এতিয়া মই কি কৰোঁ কোৱা? ভাল বন্ধু হিচাপে তুমিয়ে আছা, সেইবাবেই তোমাক মাতি পঠিয়ালোঁ। ঠিক আছে দিয়া, আকৌ যদি সি তোমাক ডিষ্টাৰ্ব কৰে মোক এবাৰ তুমি কল কৰিবা। ঠিক আছে, হ'ব দিয়া। ঠিক আছে দিয়া তেনেহ'লে, এতিয়া মই যাওঁ, মোৰ মানে এটা বিশেষ কাম আছে, আৰু যদি তোমাক সি ডিষ্টাৰ্ব কৰে মোক কল কৰিবা। আমিও যাওঁ দিয়া। ঠিক আছে, যাবা পিছে তুমি। ঐ বিশাল, কি ভাবি আছ? নকবি আৰু, বহি ল। কি হৈছে ভাই, কিবা টেনশ্যন নেকি? এই ভাই মই কথাটো ভাবি নাপাওঁ এই। মানে ভাল ভাল মানুহবোৰে কয় য'ত তোমাৰ সন্মান নাই তাত তুমি নাযাবা, সেই বুলি মই এতিয়া ঘৰলৈও নাযাম নে? কিয়, কি হৈছে ভাই? ঘৰত যিখনে অত্যাচাৰ কৰে তোক মই কি ক'ম ভাই। অত্যাচাৰ? কি অত্যাচাৰ কৰে ভাই? অত্যাচাৰ মানে কি ক'ম ভাই, চোৱা চেলেকা, জোৰণি যোৱা, মেখেলা ধোৱা, বহুত কিবা কিবি কয়। কিন্তু কি এতিয়া মই ঘৰলৈও নাযাম নে? কি যে হ'ব তোৰ লগত। যোৱাকালি মই বিৰিণাহঁতৰ ঘৰত অলপ টাইম থকাকৈ গৈছিলোঁ। মায়ে মোক কৈছে পাতেনতলীয়া বুলি কৈছে। কিনো ভাই পাতেনতলীয়া মানেনো কি? ৰচো ভাই, মোৰ এটা ফোন আহিছে। হেল্ল', অঁ বৰষা কোৱা। কি? অঁ তুমি ৰ'বা, মই গৈ আছোঁ, তুমি বেছি চিন্তা কৰিব নালাগে, মই গৈ আছোঁ দিয়া। ঐ তই বহ, মই যাওঁ দে।
ঐ কি চাই আছ কিকটো মাৰ না ঐ ঠিক আছে মই যাওঁ দে